চাওঁতে চাওঁতে আইতা নোহোৱা 11 দিনেই হ'ল। আজি আছিল আইতাৰ শ্ৰাদ্ধ আৰু শ্ৰাদ্ধ বুলি কামত ব্যস্ত হৈ থকাৰ মাজতে আলহী আহি পালেহি সকলোখিনি। সেয়েহে দৌৰাদৌৰিকৈ কাপোৰ সাজ সলাই এইবাৰ খুৰাহঁতৰ ঘৰলৈ বুলি ক'লোঁ। যিহে গৰম পৰিছে, খোপা চোপা বান্ধিহে অলপ শান্তি। এইবাৰ আহি খুৰাহঁতৰ ঘৰ পালোহি। ইতিমধ্যে শ্ৰাদ্ধ শেষ হৈছিলে আৰু পূজাও শেষ হৈছিল। আমি এয়া পূজাৰ নিৰ্মালী আৰু পজ্জলৰ বাবে ৰৈ আছোঁ। ইমান সোনকালে যে দিনখিনি পাৰ হৈ গ'ল নহয়। নিৰ্মালী আৰু পজ্জল হোৱাৰ পাছত এইবাৰ ৰভাৰতললৈ আহিলোঁ। ইয়াতে পৰিয়ালৰ গোটেই মানুহখিনি একেলগে বহি আছে। আইতাক বিয়াৰ পিছত খুব কম সময়ৰ কাৰণে লগ পাইছিলোঁ, কিন্তু সেই কম সময়তে আইতাই দিয়া মৰমখিনি সদায় মনত ৰ'ব। এনে অনুষ্ঠানবোৰত ঘৰৰ সকলোকে লগ পালোঁ যে মনটো কিবা এটা ভাল লাগে।